প্ৰথমতে মই আমাৰ সকলোকে ছাত্ৰ ছাত্ৰীসকল যিসকলে উত্তীৰ্ণ হৈছে আৰু যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে সকলোকে মই মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। আৰু এইবাৰ আমি দেখিছোঁ যে আমাৰ সামগ্ৰিকভাৱে গোটেই অসমৰ ভিতৰত যদি চাওঁ তেতিয়াহ'লে আমাৰ ৰিজাল্ট যথেষ্টখিনি ভাল হৈছে। পূৰ্বৰ তুলনাতো যদি আমি পূৰ্বৰ বৰ্ষৰ লগতো যদি আমি ৰিজাল্টটো তুলনা কৰি চাওঁ তেতিয়াহ'লে আমাৰ এবাৰ উত্তীৰ্ণ হাৰৰ ফালৰ পৰা যথেষ্ট ভাল হৈছে। আমি দেখিছোঁ যে বাণিজ্য শাখাত এবাৰ আমাৰ 97.42% লৈ পেলাই আমি জিলাখন অসমৰ ভিতৰত শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ঠিক একেধৰণে বিজ্ঞান শাখাত আমাৰ 97.6% আছে ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ সংখ্যা। একেধৰণে আমাৰ আৰ্টছত 95.91% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'বলৈ সমৰ্থ হৈছে। গতিকে সামগ্ৰিকভাৱে মই ভাবোঁ যে জিলাখনে পূৰ্বৰ তুলনাত যথেষ্টখিনি এইবছৰ ভাল ৰিজাল্ট কৰিবলৈ সমৰ্থ হৈছে। আমাৰ ফালৰ পৰা সদায় যেতিয়া আমি হেডবিলাকক লগ পাওঁ বা প্ৰিন্সিপালবিলাকক লগ পাওঁ তেওঁলোকক কোৱা হৈছিলে যে আমি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে যাতে অন্ততঃ 5% পাব পৰাকৈ মিনিমাম উত্তীৰ্ণৰ যিটো নম্বৰ থাকে সেইটো পাব পৰাকৈ যাতে আমি সমৰ্থ কৰি তোলোঁ। তাৰ কাৰণে আমি বিশেষভাৱে নিজা উদ্যোগত এটা প্ৰচেষ্টা ল'ব লাগে আৰু সেইটো নিজৰ ফালৰ পৰা নিজকো যাতে এটা পৰীক্ষা কৰিব পৰা এটা অৱস্থাৰ সৃষ্টি হয় যে মই কিমানখিনি কৰিব পাৰিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, সেইটো এটা লক্ষ্য লৈ পেলাই আগবাঢ়িবৰ কাৰণে তেখেতসকলক এটা আমি আহ্বান জনাইছোঁ।